কৃষ্ণধাম, গুৰুধাম, গোলকধাম, বৈকুণ্ঠধাম, স্বৰ্ণামৃত পথ, পদচিহ্ন, মঠ, আধ্যাত্মিক স্কুল, কলেজ আদিৰে পৰিপূৰ্ণ চলে চকুৰোৱা এক অদ্বিতীয় মনোৰম আশ্ৰমত পৰিণত কৰিছে। তালৈ দেশ বিদেশৰ সীমা চেৰাই অসংখ্য ভক্তিবান ৰাইজৰ আগমন ঘটিব লাগিছে। পৰম গুৰু শ্ৰীকৃষ্ণ প্ৰভুৱে তেৰাৰ কেইবা যুগত ভকতক ঈশ্বৰৰ প্ৰতি একনিষ্ঠ হৈ সকলোৰে মংগলৰ বাবে লোক হিতাৰ্থ কৰ্ম কৰাৰ নিৰ্দেশ দিছে। হাতে কাম মুখে নাম তেৰাৰ এই বাণী হাতে কাম মুখে নাম তেৰাৰ এই বাণী হৃদয়ত ধৰি ভকতসকলে কৰ্মৰ সন্ন্যাসত ব্ৰতী হৈ জগতৰ মংগলাৰ্থে কৰ্মত নিয়োজিত হৈ আছে। হে বিশ্বৰ বান্ধৱসকল, তেৰাৰ অৱতাৰৰ মুখ্য উদ্দেশ্য হ'ল বিশ্ব শান্তি স্থাপন কৰা, জগতবাসীক নতুন পোহৰেৰে পোহৰান্বিত কৰা, দুখিতজনক দুখ দূৰ কৰা, নিৰাশ্ৰয়ক আশ্ৰয় প্ৰদান কৰা, দুৰ্গতক সাহায্য দান কৰা, বিপদত সকলোৰে এষাৰ নিদানত মাত লগোৱা। এয়া মুখ্য